কি যে গৰম পেলাইছে নহয়, লস্সি আৰু আইচক্ৰীম খাইহে শান্তি পাইছো। হেল্ল' আপোনালোকেতো জানে মই যে তেজপুৰ ইউনিভাৰ্চিটি আহিছোঁ। তেজপুৰ ইউনিভাৰ্চিটি আহিতো পালোঁ, গোটেই গছে বনেৰে ভৰি, কিন্তু আছে মনটো একদম পৰি। কাৰণটো এইটোৱে যে গছে বনে ইমান ভৰি আছে, কিন্তু তথাপিও একদম খৰি একদম গৰমত উতলি ফুৰিছে। যিহেতু মই তেজপুৰ ইউনিভাৰ্চিটি আহিছোঁ, ভালদৰে বোলো ইউনিভাৰ্চিটিখন দেখাওঁ, সেইকাৰণে বটানিকেল গাৰ্ডেন পালোগৈ, কিন্তু বটানিকেল গাৰ্ডেনত সোমাবই নিদিলে। তাৰ কাৰণে বোলে পাৰ্মিশ্যন লাগে। মনৰ বেজাৰত আহিলে নিৰিবিলি পালোহি। নিৰিবিলি মনত পৰিছেনে? এই কৌশিক নন্দন বৰুৱা দাদাই যে লিখিছিল যে নিৰিবিলি কিতাপখন ইয়াৰ পৰাই অনুপ্ৰাণিত হৈছিলে তেজপুৰ ইউনিভাৰ্চিটি। নিৰিবিলি পঢ়িলৈ তাত অনুপ্ৰাণিত হৈ লৈ যেতিয়া মই কলম বিচৰা মানুহ বিচাৰি থাকো, তেতিয়াহ'লে মই মাৰহে খাব লাগিব। সেইকাৰণে বোলো শান্ত সুস্থকে মই নিৰিবিলিতে বহো। ভাইচ চেঞ্চেলৰ হেডকোৱাৰ্টাৰ একজেক্টলি ফ্ৰণ্টত আছে নিৰিবিলি পাৰ্কখন। লগতে মুখৰ আগতে আছে এটা পুখুৰী, য'ত ধুনীয়া হাৱা আহি থাকে। লগতে মোৰ আউটফিটটো কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিবচোন। নিৰিবিলিত অকণ টাইম বহিলৈ সৌ গছজোপা চাওকচোন। সেই গছজোপা চবফালে আছে পানী, কিন্তু তাৰ মাজতো যে গছজোপা জীয়াই আছে। আৰু লগতে এইটো ৰাজমহলৰ নিচিনা হিউমেনিটিজ গ্ৰুপৰ কেম্পাছ। ইমানবোৰ ঠাই ঘূৰি আহিলো, এতিয়া বোলো এমিনিটিত সোমাও, কিবা এটা খাই লওঁ। খাওঁ বুলিনো কি আৰু, যিহে গৰম, লস্সি এগিলাচ দি দিলো। এতিয়া বোলো দুইটা শুভ আৰু মই দুইটাই খাই ললো এগিলাচ। তাৰপিছত চাওকচোন, ইয়াৰ পৰিৱেশটো বৰ ধুনীয়া। তেজপুৰ ইউনিভাৰ্চিটিখনক এনেই কাঞ্চনৰ নগৰী বুলি কোৱা নহয়, কাৰণ ইয়াত গছ গছনি ফল ফুলেৰে একদম ভৰি পৰে। ইমান টাইমলৈকে আপোনালোকে ভিডিঅ'টো চাই আছে, এপাহ ফুল আপোনাকে দিছো লওক। লস্সিয়ে কাম সমাপ্ত কৰিব নোৱাৰিলে, সেইকাৰণে আইচক্ৰীমকো দবাই দিলো আৰু। আৰ্পানা, অনিন্দিতা, মধুস্মিতা, শিখামণি, দানিছ আৰু নিহা, তোমালোকৰ ফালে গৰম কেনেকুৱা পৰিছে ক'বাচোন মোক। বৰ ইয়াত বৰ বেছি গৰম।